কবিতাৰ শিৰোনাম অভিশপ্তময়। কবি পাৰ্থপ্ৰতিম কলিতা, পাঠ প্ৰণৱ কলিতা। অভিশপ্তময়। পিতায়ো তই ঠিকেই কৈছিলি, শিল্পী নহবি কেতিয়াও, শিল্পীৰ কোনো মূল্য নাই। পিতাই আজি তই গলিগৈ এৰি, কিন্তু থৈ গলি এটি গভীৰ প্ৰশ্ন, তই শিল্পী কিয় হলি? পিতাই হয়ও শিল্পীৰ মাথো এটি নামহে আছে, ফাট নাই পিতাই, ফাট নাই। আজি তোলৈ বৰকৈ মনত পৰিছেও, তই কোৱা কথাষাৰে মোক কষ্ট দিছেও, বৰ কষ্ট পাইছোঁ পিতাই। অযুত সপোন ৰচো মই, হেজাৰ দুখৰ মাজতো তিল তিলকৈ এটি কবিতা ওলাই আহে, আৰু মোৰ কবিতাত চোন ক্ষোভৰ জুই জ্বলে। তয়েই কচোন পিতাই, পিতাই মই কি কৰোঁ? যোৱাবেলি কিনা ঢোলটো এইবাৰ বেচি দিলোঁ, নোজোৰেও পিতাই ঘৰ নোজোৰে, নামেৰে ঘৰ নচলেও পিতাই, ঘৰ নচলে। শিল্পী হোৱাটোৱে জানো মোৰ পাপ? কিয় পিতাই কিয়? দুখকো নেওচি কাহানী বা ৰচিবলৈ মন যায়, এটি মিঠা সপোন বিষহাৰা হৈ ৰ'ল সপোনবোৰ। পিতাই বিষহাৰা হৈ ৰ'ল সপোনবোৰ। কিন্তু শিল্পী সত্তা জীয়াই ৰাখিম পিতাই, সেই স্বাৰ্থতে মই শিল্পী হৈয়ে থাকিম পিতাই, মই শিল্পী হৈয়ে থাকিম। তই যাগৈ পিতাই, যা তই আঁতৰি যা, নালাগে এই শিল্পীৰ দুখ তই চাব, যাগৈ পিতাই তই যাগৈ।